হেল্ল' এভৰিৱান, আজি ছানডে দুপৰীয়া আহাৰটো মই কি বনালোঁ সেইটোৱে দেখাই আছোঁ। আৰু আজি বনাম মই ছাগলী মাংস মানে মটন। সেইটোৰ কাৰণে মই মেৰিনেট কৰি আছোঁ। দহি লগালোঁ, পিঁয়াজ সেইবিলাক দি পিনি ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। আৰু পিঁয়াজখিনি মই কাটিছোঁ, অলপ ভাজি ল'ম আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। ৰঙা জলকীয়া, তেজপাত সেইবিলাকো অলপ দি দিছোঁ। মটনখিনি এতিয়া ভাজি ল'ম আৰু ধুনীয়াকৈ সেইটো কেৰাহীতে ভালকৈ ভাজি ল'ম। আৰু মটন যিমানেই ফ্ৰাই কৰে সিমানেই খাবলৈ ভাল হয়। এতিয়া অলপ বেছি দেৰিকৈ মই ফ্ৰাই কৰি থাকিম আৰু মটনখিনি। আৰু দালিও বনালোঁ মই, কুকাৰতে মাৰিব দিলোঁ। এতিয়া অলপমান তৰকা লগাই দিম দালিখিনি। তুৱৰডাল আছিলে দালিটো, এতিয়া তাতে সেইটো তৰকা লগাই দিলোঁ দালিখিনি। দালিখিনি হৈ গ'ল। এতিয়া মই মটন ফ্ৰাই কৰি আছোঁ, অলপমান ভালকৈ ফ্ৰাই কৰি ল'ম আৰু তাৰপিছতহে কুকাৰত দিম। আদা ৰচুন সেইখিনি পেষ্ট বনাই লৈছোঁ। ঘৰৰ মছলাই বনাম আৰু এতিয়া গৰম মছলা ঘৰতে মই খুন্দি থৈছিলোঁ, সেইটো এতিয়া দি দিছোঁ। আৰু এতিয়া অলপমান আৰু বেছি দি ভালকৈ ফ্ৰাই কৰি ল'ম। আজি মই লাও লগত বনাম, তাৰমানে কিবাটো অলপ ছাগলী মাংসটো অলপ বেলেগ ধৰণে বনাম। আৰু আপোনালোকে বনাই নে নাই নাজানো বাৰু। আজি ভাবিলোঁ অলপ চব্জি অলপ দি পিনি বনাম বুলি, আলু আৰু লাও। বিলাহী দুটামান দি দিছোঁ, এতিয়া অলপমান ভাজি ল'ম। আলু দিলোঁ, এতিয়া অলপ পাছত মই দিম লাও। এইটো আমাৰ থকা এৰিয়াতে গছজোপা দেখিছে নহয়, সেইটোৱে আমাৰ ৰুমটো হয় আৰু আমাৰ ঘৰটো। আৰু এইটো আমাৰ থকা এৰিয়াটো, আমাৰ লিভিং ৰুম। লাও কাটি আছোঁ এতিয়া। লাওখিনি ইমান ফ্ৰেছ আছিলে। ল'ৰা পোৱালিবিলাক এনেই চব্জি বনালে নাখায় যে, সেইকাৰণে ভাবিলোঁ লাওৱে দি দিওঁ। আৰু লাও অলপ দি পিনি মটনত ভাজি দি পিনি চব্জি বনাইছোঁ। আৰু গোটেইখিনি অলপ ভালকৈ ভাজি লওঁ। তাৰপিছত কুকাৰত এতিয়া ভাজিলোঁ আৰু এতিয়া কুকাৰত দি দিছোঁ। কুকাৰত মই অলপমান 10বাৰমান চিটি মাৰিব দিম। এতিয়া চালাড বনাই আছোঁ, মিক্স চালাড। তিয়ঁহ, বিটৰুট সেইবিলাক বনাই আছোঁ আৰু বিলাহী। মটনখিনি হৈয়ে গ'ল, 10বাৰমান মই চিটি মাৰিব দিলোঁ। এতিয়া আকৌ বনাম জুচ। বৰদা বহুত গৰম হৈছে ন, সেইকাৰণে জুচটো ভাল লাগে আৰু জুচ থাকিলে মানে। এতিয়া ৱাটাৰমেলনৰ ছিজন হয়, ফ্ৰেছ লৈ আহিলোঁ আৰু এতিয়া জুচ বনাই আছোঁ।
মটনখিনি মোৰ হৈয়ে গ'ল, এতিয়া আৰু অলপমান উতলাই ল'ম। আৰু অলপমান গৰম মছলা দি দিছোঁ, আৰু ঘৰতে বনাইছিলোঁ সেইটো, আৰু নিমখ অলপমান দি দিছোঁ। আজিৰ লাঞ্চ হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া সকলোৰ কাৰণে মই মটন বাঢ়ি আছোঁ আৰু। এতিয়া দালি, আজি মোৰ দুপৰীয়াৰ আহাৰ সেইটোৱে হৈ গ'ল আৰু। চালাড, দালি, মটন, ছানডে আছিলে। এতিয়া ল'ৰাবিলাককো মাতিম আৰু সকলোৰ কাৰণে বাঢ়িলোঁ।